Hello guys, welcome back to my YouTube channel. আশা কৰো সকলোৰে ভাল, মোৰো ভাল আৰু সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা যাচিলো। আৰু এতিয়া বাজিছে দিনৰ 2টা আৰু আজি ৰাতিপুৱা সোনকালে অফিচ গলো, ৰাতিপুৱা 6টা বজাত গলো। অফিচলৈ গৈ সকলোবোৰ কাম কৰিলো, কৰি আজৰি হৈ আজি যেহেতুকে 15 আগষ্ট গতিকে আমি ভাবিলো আমাৰ ষ্টাফটোৱে মিলি এটা সৰুসুৰা পাৰ্টি কৰো। সো সকলোৱে নিজৰ নিজৰ কামবোৰ আজৰি কৰি এতিয়া পাৰ্টিত লাগি আছে। সো কোনে কোনেনো কি কাম কৰিছে, কোনে কি কৰি আছে সকলোবোৰ চাওঁ আহক। এইটো আমাৰ অফিচ। সো গাইজ এতিয়া যাব ওলাইছোঁ পাৰ্টি জেগালৈ। অফিচৰ কাম শেষ আজিলৈ সামৰি এতিয়া যাবলৈ ওলাইছোঁ। চবলক যাওঁ এতিয়া চাওঁ কোনে কোনেনো কি কামত লাগি আছে। তললৈ আহি আছোঁ ৰুমৰ পৰা, ৰুমলৈ গৈছিলোঁ কাম এটাৰ বাবে। খাবলৈ লৈছোঁ এতিয়া আমি। সো গাইজ এতিয়া মই ৰুমলৈ আহিলোঁ আৰু এতিয়া ৰুমত ফ্ৰেছ হৈ অলপ দেৰি ৰেষ্ট ল'ম। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।